Itu dik. Nak. Dik. Apa dia? বিছনাখন কোমল যে সেইকাৰণে পৰি যায়গে Itu dik. Nah. Coba. Isu. Cool. Isu. Dik. Dik. Cari baik kok, enggak baik kamu cari. Dik. Ya. Enggak mau cuma aja. Ya. কি হ'ল এনেকে দিয়ে এনেকে কৰিছে মুখখন যাওঁ কেনেকে কৰিছে Mama cari. Isu. নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুদিন ভ্লগ দিয়া হোৱা নাছিলে আজি বহুদিনৰ মূৰত এটা ভ্লগ দিওঁ বুলি ভাবিছোঁ মানে আমাৰ এওঁ কাৰণে দিয়া নাছিলোঁ ইমানেই ব্যস্ত কামৰ আৰু এক চাবলৈ মানে মানুহ নাই এক নললেও নহয় তো সেইকাৰণে এইকেইদিন ভ্লগ দিবলৈ পৰা নাছিলোঁ আজি এটা তাকে ঘৰৰ পৰা এতিয়া ওলাই আহিছোঁ আৰু এটা ভ্লগ দিওঁ বুলি ভাবিলোঁ মানে এতিয়া জাগিৰোডলৈ গৈ আছোঁ জাগিৰোডত কাম অলপ আছে এওঁ কৈ আজি এতিয়া সময় ওলাই আছে আৰু এতিয়া 5টামান বাজিছে সন্ধিয়াৰ এতিয়া যাওঁ জাগিৰোডলৈ তুমি হ'বনে চাই থাকক গাড়ী এসিটো অন কৰি দিছো দেই 1 লিটাৰ আনিবা তাতকৈ বেছি নহয় এওক মানে গাখীৰ আনিবলৈ পঠাইছোঁ সেইফালে যে মানুহজনে গাখীৰ দিয়ে আমাৰ তাত মানে গাখীৰৰ খুব প্ৰব্লেম হয় এজনে দিছিলে গাখীৰ আগতে দিনটোত আধা লিটাৰকৈ 2 বেলা দিছিলে কিন্তু মানে তেওঁলোকৰ অকণ প্ৰব্লেম হৈছে গাখীৰ দিব নোৱাৰো বুলি ক'লে তো সেয়ে এতিয়া গাখীৰ খাবলৈ মন গ'লেও বা গাখীৰৰ চাহ একাপ খাবলৈ মন গ'লেও মানে জাগিৰোডলৈ আহিব লাগিব আৰু জাগিৰোডৰ পৰা নিলেহে খাবলৈ পাম তো সেয়ে মহাজনে গাখীৰ লৈ আছে আৰু এইফালে চাওকচোন অটোপালি ইছু নেচাই এইপিনে বাপেকক দেখি আছে যে ইছু কি হ'ল ক'ত আহিছা মা ক'ত আহিছা ও বাপৰে এয়া দেখিছে পাপা ক'ত গৈছে পাপা ক'ত গৈছে এই পাপা চোৱা এই পাপা চোৱা মিষ্টাৰ গগৈ আহি আছে এতিয়া বাপেকক দেখি চিঞৰ শুনিছে নাই দোকান এখন পালোহি এতিয়া টেইলাৰৰ ওচৰলৈ গৈ আছোঁ মানে মোৰ কাপোৰ কেইটামান চিলাবলগীয়া আছিলে চাদৰ মেখেলাযোৰ লোৱা বহুত দিনেই হ'ল কিন্তু মানে চিলোৱাই নাছিলোঁ ব্লাউজ মেখেলা তো সেই চিলাবলৈ দিবলৈ আহিছোঁ
ব্লাউজ চিলাবলৈ দিয়া হৈ গ'লগৈ এতিয়া মোৰ থ্ৰেডিং কৰিব লগা হৈ আছে যে বহুত দিন মই থ্ৰেডিং কৰা নাই এমাহ হৈ গ'লগৈ এতিয়া মই থ্ৰেডিং কৰি আহোঁ তোমালোক বাহিৰতে থাকা অথনি আমি বজাৰৰ পৰা আহিলোঁ অথনি মানে বজাৰৰ পৰা আহি পোৱা আপোনাৰ আধা ঘণ্টামান হ'ল ন আধা ঘণ্টামান হ'ল আৰু আমি ফ্ৰেছ হ'লোঁ আৰু আমাৰ এখেতে দেখাই দিয়াচোন এখেতক টোপনি তাই মানে সদায় বজাৰ কৰা সেইখিনি সময়ত কেতিয়াও নুশুৱে যেতিয়া ঘৰ আহি পাম আৰু এই টাৰ্ণিংটো যেতিয়া আমাৰ ল'ব তেতিয়া তাই টোপনি তো এতিয়া তাই শুই আছে শুই থকাৰ কাৰণে ভাল হৈছে আমি ধুমধুমকৈ কাম চামখিনি কৰি মেলি এতিয়া চাহকাপ খাই লওঁ আৰু আজি মেইনলি 3টা কামত গৈছিলোঁ এটা হ'ল মোৰ ব্লাউজ আৰু মেখেলা চিলাব দিবলগীয়া মেখেলা মই নিজে চিলাবলৈ পাৰোঁ কিন্তু এতিয়া মোৰ সময়ৰ অভাৱ আৰু এই মোক একদম সেইবোৰ মেছেজ চুবও নিদিয়ে আৰু সময় নাপাওঁ সেইটো কাৰণে ছেকেণ্ডটো হ'ল মই বহুদিন থ্ৰেডিং কৰা নাই থ্ৰেডিং কৰিলোঁ থাৰ্ড কামটো হ'ল এই মানে পায়েলযোৰ বনাব দিছিলোঁ তো সেই পায়েলযোৰ কি হ'ল এতিয়ালৈকে বনাই হ'ল কিন্তু মানে যিজন ল'ৰাৰ লগত আছিলে তেওঁ মানে এতিয়া তেওঁ গুৱাহাটীলৈ গৈছিলে সেইকাৰণে সেইটো কামটো নহ'ল আৰু কিবা কিবি খোৱা বস্তু পিনিয়া জেলেপি মেইন পূজা আহি আছে কিন্তু তো সেই জেলেপি আনিলোঁ গৰম গৰম বনাই যিহেতু আছিলে জেলেপি চব কিবা কিবি আৰু বিস্কুট আৰু নিমকি এইবোৰ আনিলোঁ আৰু এতিয়া খাই লওঁ এখেতে খাইছে চাহ তোমাৰ চাহকাপ দেখাই দিয়া স্পেচিয়েল গাখীৰ চাহ আৰু এইপিনে মই খাইছোঁ গাখীৰ কাৰণ মই গাখীৰ চাহ ইমান নাখাওঁ কিন্তু আজিকালি অকণমান গাখীৰ চাহ খোৱা হৈছোঁ এই জন্ম হোৱাৰ পাছৰ পৰা নহ'লে আগতে মই চাহ নাখাইছিলোঁ তো সেয়ে খাই লওঁ সংগৰ দুখ নহয় মোৰ ঘৰত মাহঁতে চবেই গাখীৰ চাহ এইবোৰ খায় কিন্তু মানে মই সেইবোৰ চাহ তাহ ইমানকৈ ভাল পোৱা নাছিলোঁ বিয়াৰ পাছত লাল চাহ খাইছোঁ আৰু বেবী হোৱাৰ পাছত গাখীৰ চাহ খাইছোঁ সেইটো সেয়াই আৰু এতিয়া খাই লওঁ আৰু সেয়াই চাই থাকিব ভিডিঅ'টো হাই ফ্ৰেণ্ডছ জাষ্ট চাহ খাই উঠিলোঁ এটা নতুন বস্তু কিনিছোঁ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এবাৰ ধৰিব পৰা নাছিলে জিলিকি আছে মোৰ নতুন এপল এয়াৰপৰ্ট এইটো একচুৱেলি মই বহুত দিনৰ পৰাই ল'ম বুলি ভাবি আছিলোঁ কিন্তু মোটামুটি আপোনাৰ ধৰক যেতিয়াৰ পৰা আইফোনটো ল'লোঁ তাৰ পিছৰ পৰাই ল'ম বুলি ভাবি আছিলোঁ লোৱাহে হোৱা নাছিল কিন্তু 1 বছৰমান গ'ল তাৰপিছত মই এইটো লৈ ল'লোঁ ৰিয়েলমিৰ দামটো বহুততো ভাবিবও লাগে অকণমান কিনাৰ আগতে এইটোৱে লৈ পেলাই চলালোঁ আৰু তাৰপিছত এতিয়া যিহেতু নতুন এটা মোবাইল ল'লোঁ আকৌ আপোনাৰ OnePlus-ত তাতো আপোনাৰ যিটো পৰ্ট থাকে সেই পৰ্টটো নাই ৱায়াৰ সোমোৱা যিটো পৰ্ট আগৰ যিটো আছিল তো সেইকাৰণে বহুত ভাবি চিন্তি লাষ্টত এইটো লৈ ল'লোঁ আৰু দেখিলোঁ অফাৰো খুব ভাল পালোঁ এইটোৰ আপোনাৰ প্ৰাইচ আছে 14,900 ৰুপিজ আছেনে আৰু মই অফাৰত পাইছোঁ এইটো আপোনাৰ 11,000 মোটামুটি 5,000 টকা ডিছকাউণ্ট আৰু তাৰোপৰি EMI অপশ্যন আছিল চ' লৈ ল'লোঁ আৰু ইউজ কৰি চালোঁ মই খুবেই ভাল লাগে ভইচ কোৱালিটি খুব ভাল আৰু বহুত জল্দি কানেক্ট হয় মোৰ মানে এনেকুৱা হৈছে বিচৰা বস্তুটো পাই যাওঁ দুদিন দেৰি হয় কিন্তু পাই চিয়ৰ যাওঁ মনটো ভাল লাগি আছে অকণমান আৰু এইটো যিটো মোৰ অল্ড আছিল পুৰণা আছিল সেইটো ৱাইফক দি দিছোঁ ৱাইফে কথা পাতিবৰ কাৰণে সুবিধা হ'ব ৱায়াৰলেছ ইউজ কৰক কেইদিনমান 2-3 বছৰ ইউজ কৰক তাৰপিছত ল'ম আৰু কি কোৱা তুমি হ'ব দিয়া আৰু পুৰণাটোৱে কাম চলাই দিম দিছা যে এনেও নতুন এটা কিনিবলৈ মোৰ টকা পইচাৰ নাই তুমি দিলা যে সেইটোৱে ইউজ কৰি থাকিম আৰু যা হওক ঠিক আছে বাৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ মানে একেবাৰে চুটি ভিডিঅ'ই আছিল আজি
একচুৱেলি কিনো দিম আৰু সদায় ভাত খোৱা মেলা ঘৰতে আছোঁ বিশেষ কিবা এটা হ'লে মানে ভিডিঅ' কৰিবলৈ ভাল ভিডিঅ'টো দিবলৈ ভাল আপোনালোকেও চাই তেতিয়া ভাল পাব সদায় এজ ইউজুৱেল ঘৰত যিখিনি কৰি থাকোঁ সেইখিনিকে দেখাবলৈ আৰু ভাল নালাগে দিয়কচোন চ' সেয়াই আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বাই বাই বাই